Hello friends, welcome back to my another video. I am Duleshwar. তো আজি গাইজ দেখিছে মোৰ মাতটো বহি আছে। গম পাইছে যোৱাকালি ভাওনা আছিলে। তাকে প্ৰথম পৰাই গৈছোঁ আৰু যোৱাকালি ভাওনা আছিলে আমি তালৈ গ'লোঁ। প্ৰথমতে মই দেখিছে আমাৰ এই KTM-খনকে লৈ লৈছোঁ মই। তাৰপৰা চকাত পাম্পটো অলপ কমি আছিলে। পাম্পটো দি কৰি গৈ আৰু লাহেকৈ নামঘৰত সোমালোগৈ, গধূলি হ'ল। তো এইবিলাক পোৱালিবিলাক পূৰা ফিট ফাট হৈ আছে যে সিহঁতে বোলে আজি গায়ন গাব। তো চাই ভালেই লাগিব সিহঁতৰ গায়ন বায়ন। তাকে মই অৱশ্যে সেইটো চাব নাপালোঁ বাৰু। তো এয়া দেখিছে গাইজ, এইবিলাক পূৰা ফিটিং কৰি আছে। মই তাকে চেণ্ডেলযোৰ খুলি লৈছোঁ, খুলি কৰিবলৈ যাওঁ, ভিতৰলৈকে যাওঁ এপাক। তাকে আহিছোঁ এপাক ভিতৰলৈ সোমাই বুলি। তাতে ফটককৈ চকু পৰিলে যে আমাৰ এয়া কৃষ্ণই দাড়ি নাইকিয়া কৃষ্ণ পূৰা ফিটিং হৈ আছে, মেকআপলৈ যাবই আৰু অলপ টাইমৰ পিছত। এয়া পোৱালিবিলাক গায়ন গাবলৈ বুলি ৰেডি হৈ আছে। এইজন ভাইটি এইবিলাক তাতে এইজন আমাৰ সৰ্বকোচ লৈছে দেই এইজনে এইবাৰ। নাটখনৰ নাম পিছে এখন আমাৰ গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয়। তো সেইটো আমাৰ পোৱালি গায়ন গায় বোলে সি। তো ঠিকে আছে বোলো, খোল বজা বোলো বজা। তাকে আমি পেইণ্টাৰ কৰিবলৈ আহিলোঁ। এয়া বিষ্ণুৱে মেকআপত বহিছে। তাৰপৰা মই ক'লোঁ যে ময়ো বহিয়ে লওঁ, এয়া মোক জাষ্ট মেকআপ কৰিব লৈছে আৰু। তো আপোনালোকে আমাৰ এই ভিডিঅ'টো মানে ইয়াৰ ভাওনাৰ ভিডিঅ'টো ইউটিউবত মোৰ চেনেলত আপলোড কৰা হৈছে। তো চাব এবাৰ কেনেকুৱা লাগে আমাকো। তেতিয়া তাকে মোক ক'ৰ পৰা জানো এয়া পটককৈ দাড়ি গোচা ওলাই গ'ল। কেনেকুৱা লাগিছে বাৰু মোৰ দাড়ি গোচা লগাওঁতে। তো এয়া মোৰ মেকআপৰ মোচন। তো ড্ৰেছটো পিন্ধি আছোঁ বৰ্তমান। তাৰপৰা ড্ৰেছটো কেনেকুৱা লাগিছে ক'ব আপোনালোকে। ড্ৰেছটো ইমান নতুন নাহিলে বাৰু, তথাপিতো পিন্ধিছোঁ আৰু এবাৰ, উপায় নাই ন। এয়া ড্ৰেছটো, এয়া। তো বাই বাই, থেংক ইউ।